भूपेन बरानि बिजेपिआव हेफाजाब होनाय आयदायाव बिजाथाय सोमजिदों। मैखोम बिजाथाय फोरमायदों गागि कंग्रेस आइजो दैदेनगिरि मीरा बरठाकुरा। बिजेपिआव भूपेन बरा गावनि मान सन्मानखौ फाननानै बिजेपिआव थांदों। भूपेन बरानि हेंथायै रागा मीरा बरठाकुर। थांनाय बोसोरसे कंग्रेसनि नोजोराव दंमोन भूपेन बराया। गिबि मन्थ्रिनि खौरां जगायग्रा महरै भूपेन बराया खामानि मावनायनि अजद दैखांदों मीरा बरठाकुरा। आरो बेबायदिनो भूपेन बरानि बिजेपिआव हेफाजाब होनाय आयदाखौ लानानै मैखोम बिजाथाय फोरमायदों कंग्रेसनि गागि दैदेनगिरि मीरा बरठाकुरा। बिजेपिआव भूपेन बराया गावनि सन्मानखौ फाननानै थांनायनि अजद लाबोदों। भूपेन बरानि हेंथायै रागा जोंनाय फोरमायदों मीरा बरठाकुरा। थांनाय बोसोरसे कंग्रेसनि नोजोराव दंमोन भूपेन बराया। गिबि मन्थ्रिनि खौरां जगायग्रा महरै भूपेन बराया खामानि मावनायनिबो गेदेर अजद लाबोदों मीरा बरठाकुरा। বহু ৰাজনৈতিক অভিনয় দেখিলো, বহুত ৰাজনৈতিক নাটক দেখিলো। ভূপেন বৰা ডাঙৰীয়াৰ শেহতীয়া যি অভিনয় দেখিলো, ই অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে নহয়। এই লাখ লাখ কৰ্মীয়ে এনেকুৱা অভিনয় কৰা মানুহবিলাকক যেতিয়া সমৰ্থন কৰি আগত গৈ থাকে, তাৰ পিছত যেতিয়া এনেকে চৌঠিঙীয়া কৰিবৰ কাৰণে বহু নাটক আৰু অভিনয় কৰি পেলাই থাকে, তেতিয়া কিমান মানুহক এওঁলোকে বিপদত পেলাই নিজৰ স্বাৰ্থত ৰাজনীতি কৰি থাকে, এইটো কথা অলপ চিন্তা কৰাৰ সময় সমাগত। আজি মই দেখিলো ভূপেন বৰা ডাঙৰীয়া ঘৰত ৰাতিপুৱাৰ পৰা যেন ঘৰত দৰাহে আহিব, একেবাৰে আপোনাৰ ফুলৰ টাব চাপ সজাই এনেকুৱা এটা পৰিবেশ কৰিলে। আৰু এইমাত্ৰ মই যেতিয়া অলপ আগত গধূলা ৮টা মান বজাত যেতিয়া মই বেলতলাৰ পৰা আহি থাকিলো, মুখ্যমন্ত্ৰীৰ অভিনয়টো দেখিলো। একদম গাড়ীৰ ওপৰত দেখি একদম বেটাপাৰাত মানুহক ঘোঁৰা মৰা টাটা বাই বাই দি যেন একেবাৰে ৰাস অভিষেক যেন জয় কৰি গৈছে। কাৰণটো আপোনালোকে বুজি পাওক, এই গোটেই দীৰ্ঘ পৰিকল্পনাত কংগ্ৰেছক নিঃশেষ কৰিবৰ কাৰণে ইনভেষ্টমেন্টৰ যিটো আজি ৰিটাৰ্ণটো তেওঁ লৈ ঘৰলৈ অত্যুৎসাহেৰে গুচি গৈছে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক সন্মান সহকাৰে কালি আমি সকলো গৈছিলো। মই এইটো দলৰ কাকো সোধা নাই, মই নিজাববীয়াকে কৈছো। মই যেতিয়া লোকসভা নিৰ্বাচন খেলিছিলো তেতিয়াৰ পৰা আপোনাক অতি ওচৰৰ পৰা চাইছিলো। তেতিয়াৰ পৰাই দেখিছিলো যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেন্ট আছে, নাটক বহুত হ'ল। আমি সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যেতিয়া যাত্ৰা কৰিছিলো, 13টা চিট গাড়ীত আছে বুলি কোৱা মানুহজন আপুনি। আৰু তাৰ ভিতৰত যে তাণ্ডৱ নৃত্য কৰি আপুনি যে কাজিয়া কৰিছিলে, আখৰে আখৰে কোৱা মানুহজনো আপুনি। গতিকে মই আজি বিনা দ্বিধাই এটা কথা কৈছো যে মোৰ কোনো আক্ষেপ নাই। ভূপেন বৰা ডাঙৰীয়াক সৌজন্যতাৰ খাতিৰত আমি মনাবলৈও গৈছিলো। চাওক, মই আজিয়ে ক'ম আৰু তাৰপিছত আৰু ভূপেন বৰা চেপ্টাৰটোৰ কথা চৰ্চা কৰি পেলাই একচুৱেলি পাব্লিকক অতিষ্ঠ কৰাৰ দৰকাৰ নাই। তেওঁ আগতেই যাব লাগিছিলে। আমি তেওঁক নিৰীক্ষণ যোৱা লোকসভা নিৰ্বাচনৰ পৰাই কৰি আছোঁ। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ এটা হিউজ পেকেজত কাম কৰি আছিলে দলটো নিঃশেষ কৰাৰ কাৰণে। তেওঁ দেখিছে আজি কেইদিনমানৰ পৰা বডি লেংগুৱেজো দেখিছে। তাতকৈও চবতছে দুৰ্ভাগ্যজনক কথা, আজি এটা কথা আপুনি মানিব লাগিব, হিমন্ত বিশ্ব শৰ্মাই 5 দিন আগত চৰিত্ৰহীন সজাই কালি মেৰুদণ্ডহীন সজাই পেলাই তেওঁক এক্সপ'জ কৰি থৈ গ'ল। এইটো ভূপেন বৰা ডাঙৰীয়াক বুজি গম পাইছেনে নাই? আৰু ভূপেন বৰা ডাঙৰীয়াৰ পত্নীক মই সন্মান সহকাৰে কৈছোঁ, মোৰ কালি নিজৰে এনেকুৱা কনফিউজন এটা লাগিছে। পত্নীয়ে 4 দিন আগত গোটেই অসমৰ 3 কোটি জনতাৰ ওচৰত ভূপেন বৰা ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাই বিভৎস চৰিত্ৰহীন এজন মানুহ সজাই থৈ গ'ল। আৰু সেইজন মানুহক ভূপেন বৰাৰ পত্নীয়ে ধূপ ধূনা দি আদৰি ওপৰলৈ লৈ গৈ এনেকুৱা আত্মহৰা হৈছে যেন তেওঁৰ ঘৰত যেন এই যে যেন মহাকাশৰ গৈ পেলাই যে তাৰ পৰা যেন ইয়ালৈ একদম সুশৰীৰে ঘূৰি অহা হাজবেণ্ডজনহে ঘূৰি আহিছে, তেনেকুৱা এটা যেন যেতিয়া তেনেকুৱা পত্নীয়ে কৰে, তেনেকুৱা এটা পৰিৱেশ মই কালি দেখিলোঁ। তাৰমানে এনেকুৱা বিচাৰিছে, সেনেকুৱা এটা কেতিয়া মানুহ ইমান উৎফুল্লিত যে মোৰ হাজবেণ্ড একদম মহাকাশত গৈছিলে, একো নোহোৱাকৈ সুশৰীৰে ঘূৰি আহিছে।